এইফালে দেখা পাইছে আপোনালোকে গাড়ী গৈ আছে, এইফালেদি গাড়ী গৈ আছে, ৰাতি হৈ গ'ল যিহেতু গাড়ী গৈ আছে। XUV 500 বগাই দিয়া, হাঁহিটা মাৰি দিয়া। বাকী এইফালেদি ভাওনা আৰু এইফালেদি গাড়ী, বহুত গাড়ী এটা নাইকিয়া হ'ল কাৰণ ৰাতি হৈ গ'ল যিহেতু। হেল্ল' এভৰিৱান, ৱেলকাম টু মাই চেনেল। সকলোৱে খবৰ কেনেকুৱা, আশা কৰোঁ সকলো ভালে আছে, ভালে থাকক। আৰু গাড়ী এতিয়া বহুতখিনি দেখা পাইছে আৰু বহুতখিনি নাইও, আৰু চব 20 টকালৈ গুচি গ'ল। বাকী পদ্মা স্কৰ্পিঅ' পচন্দ লাগিছে নাই? হা লোৱাটো একদম ফাইনেল মানে এয়া স্কৰ্পিঅ' ল'বলৈ একদম পূৰা ফাইনেল হৈ গ'ল। তাক আজি গাড়ী লাগে মানে, সেইকাৰণে গাড়ী চাই আছে। আৰু দেখা পাইছে অল্ট' পূৰা এভেইলেবল আছে। এতিয়া আপোনাৰ দেখা পাইছে গাড়ী বহুতখিনি এভেইলেবল আছে। কম দামৰ অল্ট' পাই যাব আপোনালোকে। অল্ট' একেবাৰে নতুন আছে, 2021-22 অল্ট' আছে। তাৰপিছত I10 আছে, আপোনাৰ দেখা পাইছে I10ও আছে কমত। I10 যদি কোনোবা ল'ব বিচাৰে I10 ল'ব পাৰিব। বাকী ভাৰ্না একেবাৰে নতুন আহিছে ষ্টকত। ভাৰ্না আপোনালোকে চাই লওক, ভাৰ্না একেবাৰে নতুন ভাৰ্না হয়। আৰু ভাৰ্না আপোনাৰ যোনে ল'ব বিচাৰে ল'ব পাৰিব। মই ভাৰ্না দেখাম বাৰু আপোনালোকক। এইফালেদি ফ্ৰংছ আছে, তাৰপিছত এইফালেদি ভেনিউ আছে, ভিটাৰ ব্ৰেজা আছে, আপোনালোকে দেখা পাইছে। আৰু ভিটাৰ ব্ৰেজা আৰু আছিলে, মই আপোনালোকক দেখাইছিলোঁৱে। ষ্টকলৈ গৈ আছে গাড়ী। আৰু এইফালেদি আপোনালোকে দেখা পাইছে ভান আছে, অমনি মষ্ট পপুলাৰ, আৰু ইক' ভেনো এভেইলেবল আছে। বাকী চব গাড়ী এভেইলেবল আছে, আপোনালোকে যোনখন গাড়ী ল'ব বিচাৰে এখন গাড়ী ল'ব পাৰিব। আৰু এইফালেদি চেলেৰিও যোনে ল'ব বিচাৰে ল'ব পাৰিব। কেনেকুৱা খবৰ? হয়। বাকী এইফালেদি আপোনালোকে দেখা পাইছে ৱেগনাৰ এভেইলেবল আছে। হাঁহি এটা মাৰি দিয়া, আমাৰ ধুনীয়া ল'ৰাটো। এয়া ওচৰৰ পৰা দেখাই দিছোঁ আমাৰ নিজৰ ব্লগতে দেখাম। আমাৰ এইটো জমনি আৰু এইবুলি আমাৰ একদম ফাইনেন্স আপোনালোকে যোনে গাড়ী দিব বিচাৰে এইবিলাক একদম গাড়ী মানে ইয়াৰ পৰা ল'ব লাগিলে এই মেইন আৰু এয়া পূজা অফাৰ চলি আছে হয়নে নহয়? কি কয় মানে গাড়ী ল'ব লাগে এতিয়া। 100%। কণ্টেক্ট নম্বৰ দিয়া থাকিব, কণ্টেক্ট কৰি দিলে হৈ গ'ল হয়নে নহয়? হা বাকী দেখা পাইছে আপোনালোকে, কাৰণ আমাৰ একদম মোৰ নিজৰ ব্লগত দেখাম। ইয়াত ডাঙৰা নহয় হাই দি দিয়া, ইয়াত ডাঙৰা। বাকী আপোনালোকক আগতে অকণমান দেখাইছিলোঁ মই, আৰু এতিয়া নেক্সট ব্লগত আকৌ দেখাই দিছোঁ। গম পাইছে যোনে ছুইফ্ট ল'বলৈ মানে অকণমান পইচা পাতি কমি যায় তেওঁলোকে চেলেৰো আৰামত ল'ব পাৰে। চেলেৰো এখন ভাল গাড়ী হয়। চেলেৰো দুখন আছে এভেইলেবল, 17-18 মডেল এভেইলেবল আছে। আজি মই প্ৰাইচটো কৈ নিদিওঁ আপোনালোকক। ৱেগনাৰ 20ৰো আহিছে, আৰু আপোনালোকৰ এখন কমৰ পৰা আপোনালোকে ৱেগনাৰ পাই যাব। মই প্ৰায় 13 চনৰ মডেল হ'ব, 13-14 মানৰ মডেল হ'ব। আৰু এইফালেদি অমনি ভান কেইবাখনো আছে, আৰু কমাৰ্চিয়েল গাড়ীও আমাৰ বলেৰ' পিকআপ, তাৰপিছত বলেৰ' পেচেঞ্জাৰ চব এভেইলেবল আছে। আৰু AC গ'ল্ডো এভেইলেবল আছে। আপোনালোকে যদি কোনোবাই ল'ব বিচাৰে, এতিয়া এইফালে দেখা পাইছে ভিটাৰ ব্ৰেজা, ভেনিউ, আৰু এইফালেদি ফ্ৰংছ মাত্ৰ 2.5 মাহ পুৰণা গাড়ী হয়। মই আগৰ ভিডিঅ'ত দেখাইছিলোঁ, আপোনালোকে চাইডক মাত্ৰ 3000 কিলোমিটাৰ চলা গাড়ী হয়, এখন ধুনীয়া গাড়ী। আৰু কোনোবাই যদি ল'ব বিচাৰে ল'ব পাৰিব, কাৰণ ৱেডিং পিৰিয়ডো বহুত চলি আছে কিজানি ফ্ৰংছৰ, মোৰ মতে মই ভাবিছোঁ, কাৰণ বহুত বেছি চেল হোৱা গাড়ী হয় এখন। আৰু আহি গৈছে, কোনো এক্সিডেণ্টেল গাড়ী নাই ইয়াত, অল ডকুমেণ্টছ ক্লিয়াৰ হ'ব, ট্ৰেন্সফাৰ হৈ যাব। আৰু বাকী এইফালেদি I10 দেখা পাইছে, আপোনালোকে I10 ল'ব পাৰিব। আৰু ৰিফাইনেন্সৰ সুবিধা আছে, অনলাইন বুকিঙৰ সুবিধা আছে। আৰু আপোনালোকে একো চিন্তা কৰিব নালাগে, গাড়ী চব গাড়ীয়ে ভাল গাড়ী পাব ইয়াত। বাকী এইফালেদি অল্ট' এভেইলেবল আছে, মানে অল্ট' K10, I10, I20, ফ্ৰংছ, অল মাৰুতি, তাৰপিছত আপোনাৰ হোণ্ডাই, মাহিন্দ্ৰা, প্ৰায় গাড়ী এভেইলেবল আছে। আপোনাৰ যোনটো গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। স্কৰ্পিঅ' আহিছিলে, স্কৰ্পিঅ' অলৰেডি আমাৰ পচন্দ হৈ গৈছে মোৰ লগৰজনৰ। আৰু এইফালেদি দেখা পাইছে আপোনালোকে ভাৰ্না চাই লওক। আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু লাইক শ্বেয়াৰ কৰিব এতিয়া নাপাহৰিব। আৰু বহুতে ভাল গাড়ী বিচাৰি থাকে। এইফালে চাওক ভাৰ্নাৰ ভিতৰতো একদম প্ৰায় স্পৰ্টি, একদম পূৰা ধুনীয়া হৈ আছে। আৰু মই ভিতৰতো যিমান পাৰোঁ দেখাই দিছোঁ আপোনালোকক। আৰু এইটো আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে আৰু মই আপোনালোকৰ ভৱিষ্যতলৈ আৰু ভাল গাড়ী দেখাই থাকিব পাৰিম। আপোনালোকে ভালকৈ চাই লওক, এখন ধুনীয়া ভাৰ্না। মই যিমান পাৰোঁ আপোনাক ভালকৈ দেখাই দিছোঁ, আপোনালোকে চাই লওক। আৰু এইফালেদি দেখা পাইছে যোনখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব, কণ্টেক্ট কৰিব, কণ্টেক্ট নম্বৰ দিয়া আছে। আৰু সুবিধা সকলোখিনি পাব, ফাইনেন্সাৰে কৈয়ে দিলে, আৰু ডিলাৰ ফালৰ পৰা আমি কৈছোঁৱে। চাবলৈ গ'লে আপোনালোকে সকলোখিনি সুবিধা পাব। আপোনাৰ যোনখন গাড়ী ল'ব বিচাৰে ল'ব পাৰিব। এইখিনিয়ে নহয়, ষ্টক প্ৰায় 60+ গাড়ী এভেইলেবল আছে। তো আপোনালোকে যোনে ল'ব বিচাৰে ল'ব পাৰিব। চ' দেৰি নকৰিব, পূজা অফাৰ চলি আছে। আৰু এনেকৈ মৰম দি যোৱাৰ কাৰণে বহুত ধন্যবাদ। আৰু এনেকৈ মৰম দি যাব, ছাবস্ক্ৰাইব কৰিব চেনেলটো, আৰু লাইক শ্বেয়াৰ কৰি কেতিয়া নাপাহৰিব। আৰু শ্বেয়াৰ কৰক, মানে বহুতে ছেকেণ্ড হেণ্ড গাড়ী বিচাৰি থাকে, আৰু ভাল গাড়ী পাই যাব। প্ৰায় 20, 21, 22, 23 এনেকুৱা গাড়ী এভেইলেবল আছে বেছিভাগ।
খুব কম মানে এনেকুৱা এনেকুৱা গাড়ী কেইখনমানহে কম মানে অলপ 12-13 এনেকুৱা গাড়ী আছে, মানে কম গাড়ী আছে, বহুত কম মানে 60খনৰ 10খনহে আছে। চ' ছাবস্ক্ৰাইব কৰক আৰু শ্বেয়াৰ কৰক আৰু মৰম দি যাওক এনেকৈ। বহুত বহুত ধন্যবাদ আৰু ইমানে আজিলৈ বাই বাই, জয় আই অসম, থেংক ইউ।